Hey dosto, welcome to my YouTube channel Hafizul Vlogs. तो আজি মই এটা জিএমচিত ভিডিঅ' কৰি আছোঁ। এইটো জিএমচিএইচ মেডিকেল গুৱাহাটী মেডিকেল কলেজ। সো মেডিকেল কলেজৰ পৰা মই এখন ভিডিঅ' কৰি আছোঁ। এইটো জিএমচি মেডিকেল গুৱাহাটী বাংগাঘৰ বুলি কয়। সো মই এখন ভিডিঅ' কৰি আছোঁ। সো এইটো মেডিকেলত চাওক কিমান মানুহ। সো মানুহ আৰু মানুহ। সো 10টাৰ পিছত 9টাৰ পিছত ভিতৰত সোমাব নিদিয়ে, আউট মানুহ ভিতৰত সোমাব নিদিয়ে। সো এতিয়া মই বাহিৰৰ পৰা ভিডিঅ' কৰি আছোঁ। 12টাৰ পিছত হয় ভিডিঅ', 12টাৰ পিছতহে ভিতৰত সোমাব পাৰি। 12টাৰ আগত ভিতৰত সোমাব নিদিয়ে। সো বিল্ডিং কিমান ডাঙৰ ডাঙৰ বিল্ডিং। সো বহুত এৰিয়া আছে। কিমান এৰিয়া মই ক'ব নোৱাৰিলোঁ, এৰিয়া কিমান নাজানো মই, কিন্তু বহুত। সো চাওক কিমান মানুহ ইয়াতে ৰখি আছে, ভিতৰত সোমাব নিদিয়ে। সো 12টাৰ পিছতহে সোমাব পাৰিম। আৰু চাওক কেনেকৈ বাহিৰ কৰি দিয়ে মানুহ এইটো। সব ভিডিঅ' গোটেইখিনি চাওক। 12টাৰ পিছত মানুহ কেনেকৈ ভিতৰত সোমায় আৰু কিমান ভিৰ হয়। মই তাতে যাম, ভিতৰত যাম ময়ো। তো ভিতৰৰ বস্তুখিনি আপোনালোকক দেখাম, কেনেকৈ মানুহ ৰখি আছে ভিতৰত আৰু কি কৰি আছে। তো দেখাম আপোনালোকক। তো 12টা হ'ব আৰু হৈ আছে 12টা, অলপ সময় বাকী আছে। সো 12টা হ'ল, এতিয়া মই ভিতৰত সোমাই আছোঁ। তামাম ভিৰ। সো ভিতৰত যাই আছোঁ মই এতিয়া। চাওক ভিতৰত কি হয়। আহিলোঁ চিৰিৰে খোজকাঢ়ি উঠি আছোঁ মই। এইটো চিৰি জিএমচি মেডিকেলৰ চিৰি হয়। চিৰিৰে উঠি আছোঁ, খোজকাঢ়ি মই উঠি আছোঁ চিৰিৰে। তো আৰু ৰোগী কেনেকৈ আছে ভিতৰত, কি পৰিস্থিতিত আছে ৰোগী আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকক। ভিতৰত সোমাই আছোঁ এতিয়া জিএমচি মেডিকেলৰ ভিতৰত। চাওক মানুহ কেনেকৈ বহি আছে। মই উঠি আছোঁ, আমি আৰু সো ভিডিঅ' দীঘলীয়া হ'ব, সেইকাৰণে মই ভিতৰৰ ভিডিঅ'টো মই নেক্সট টাইমত দি আছোঁ। ভিডিঅ' দীঘলীয়া হ'ব সেইকাৰণে দিব নোৱাৰিলোঁ। তো চব ভিডিঅ' এইখিনিতে সামৰি মাৰিলোঁ।